বাজিলে 9টা বাজিল আজি সিও আহিব নহয় লগ কৰিবলৈ দেৰি হ'ল মই এইফালে পাওঁ লগৰ এজনী পাওঁ ঘৰৰ পৰা হেল্ল' ক'ত আহিলা বেয়া নাপাবা চৰি মই গম নাপালোঁ আহাচোন বেলতলালৈ আহা ক'ৰ পালাহি মই আছোঁ আহা আহিলোঁ ইমান ভিৰ আছিল আকৌ দেৰি হৈছে সেইকাৰণে বেয়া নাপাবা চৰি আহিলা বহাহি ইমান দেৰি কৰিছা মানে একেবাৰে মই উঠোনৰ পৰা ৰখি আছোঁ দাদাই দেখিলে জানা লুকাই দিলোঁ গম নাপালে নাই কিবা এটা কৰা জলদি বিয়াখন পাতা নহ'লে আমি এনেকৈ কেইদিন থাকিব পাৰিম এনেকৈ কিবা এটা ভাবিলে ভাবা কাইলৈ ৰাতিপুৱা ওলাই থাকিবা 10টা বজাত লৈ যামহি মাক মই বুজাম এতিয়া মাতিলে 10টা নিজে 11টাত পোৱাহি নাই ইমান দেৰি কৰে নেকি এইফালে আহি থকা ক'ত অলৰেডি আনি আছা বেছি কথা নক'বা মনে মনে আহি থাকা এইটোৱে নেকি ঘৰ পাই গ'লোঁ সেইটোৱে আমাৰ ঘৰ আহোঁতে দেখোন মোক কৈছা বোলে বিল্ডিং ঘৰ মই বহুত চাকৰিয়াল কিয় মিছা কথা কোৱা মাউনে তোমাৰ মা আহিছে এইজনী কোন ঐ তই কোন নকওঁ কিয় মুখলৈ চাই আছ যে বুজিলোঁ সোমাই আহা শুনাচোন তোমাৰ লগত মোৰ এটা কথা আছিলে মই বিয়াৰ মাৰ ঘৰৰ পৰা অহাৰ পাছত মই দুযোৰ কাপোৰে 2 মাহ চলি আছোঁ এযোৰ সেইযোৰ মাৰ ঘৰৰ পৰা অহা আৰু এইযোৰ আজি যেনেকৈ নহওক তুমি মোলৈ এযোৰ কাপোৰ আনিব লাগিব আৰু চেষ্টা কৰি এতিয়াই আনা এতিয়া আনিম বুলিতো ক'লোঁ ফুটা কৰি পকেটত 1 টকা পইচাও নাই তিলুৰামৰ ওচৰলৈকে যাওঁ ৰ তিলুৰাম কি কৰি আছে ভাই কি কৰিবি নি আছোঁ বৰ দুখৰ কথা হৈছে কি হ'ল কি চাই আছ নাই বৰ ভেজাল হৈছে ছোৱালী এজনী আনিলোঁ গমেই নাপায় গম পাইনো কি কৰিব আনি পেলাই পস্তালোঁ এতিয়া ঘৈণীক বোলে এযোৰ কাপোৰ লাগে নতুন কাপোৰযোৰ আনিবলৈ এতিয়া হাতত ফুটা কৰি পইচা এটাও নাই আনিম বুলি ভাবিছিলোঁ এতিয়া জানো এতিয়া কি কৰোঁ আৰু পানী এগিলাচ আনকচোন বৰ পিয়াহ লাগিছে আনিছোঁ গিলাচ আনিবলৈতো ক'লোঁ এতিয়া নতুন কাপোৰ এযোৰ মেলি থৈছে চাঞ্চতে ডান্স মাৰি দে নিছোঁ তিলুৰাম নালাগে দিয়ক পানী সেই পেটটোহে কিবা বিষাইছে ভাতো খাই অহা নাই দুপৰীয়া ভাতকেইটাকে খাই লওঁগৈ দিয়ক যাওঁ যা তেনেহ'লে মৰমৰ ঘৈণী তোমালৈ আনিছোঁ মই এযোৰ পিংকি কাপোৰ এযোৰ লোৱা ইমান ল'লেনো পইচা কথা সুধিব নালাগে এনেই নকওঁতোন ৰামেশ্বৰৰ হাতত পইচা থাকিও নাথাকা কিন্তু 1 টকাই মানুহে 100 টকাৰ কাম কৰি দিব পাৰে আমি জানতে হওঁ এতিয়া কাপোৰযোৰ পিন্ধি ভিতৰত যোৱা আৰু মোলৈ 1 কাপ চাহ বনাই আনা বনাইছোঁ পিন্ধি অহা কাপোৰযোৰ মোক দেখুৱাবা ধুনীয়া আৰু শুনা ডাইনিঙত এতিয়া ভাত বাঢ়ি থৈছোঁ চাহ খাব নালাগে গেছ হ'ব নাযাবা তাই ঘৰত কিয় নাযাম মই নাযাবা বুলি কৈছোঁ মুঠতে নাযাবা দেখুৱা তাই বৰ ফটনি মাৰে নহয় গিয়েকৰ টকা আছে বুলিয়ে মোৰ দেখুৱা নাযাবা হ'ব বাৰু এতিয়া নাযাওঁ কিয় জানো নপঠি ভাতকেইটা খাই আহা মই ৰিলছ এটা অ'কে বনাবা এতিয়া তাই লুহিমলাক নকলেই ভুল আৰু লুহিমলাক ঘৰ পাই যে কাপোৰযোৰ আনিছোঁ ভাগ্যে বাচিছোঁ ভাতকেইটা খাই আহিছোঁ আমাৰ এই ফুলামতি ক'ত গ'ল ফুলামতি
অঁ ফুলমতি 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 ক'ত গৈছিলা মলা ঘৰলৈ প্ৰেমলা ঘৰলৈ গৈছা এনেকুৱা কৰিছা মই কেইবাৰ ক'ব লাগে হা নাহিবি বুলি তালৈ নাযাবি বুলি তাইক কিবা সুধিছিল নেকি অঁ সুধিছিলে কি সুধিছিলে কাপোৰযোৰ বোলে তাইৰ সৈতে একে একেই কাপোৰ হ'ব পাৰে আকৌ বজাৰটো একে থাকিব তাই দাংডালৰ নিচিনাহে তোৰ মানে কাপোৰযোৰ হ'ল আৰু এতিয়া একো নহয় দে তাই বাৰু বুলি এই কৈছে ভাতকেইটা মজা লাগিলো কঁঠাল পিটিকা কথা কাইলৈ আনিম দে এই হেৰি তাৰপৰা ৰতনৰ ঘৰৰ পৰা দুটা কঁঠাল পৰি আছে 50 টকা লাগে বোলে চুৰ কৰি লৈ আহিম কি ক'লা নহয় 50 টকা দি লৈ আহিম হেৰি কুৰ্তিকেইটা উলিয়াই মিলাই বনাবি হ'ব আনিবা হ'ব দে এতিয়া আকৌ ৰেষ্ট লওঁগৈ জিৰণি লওঁগৈ আৰু ভাগ্যটা চেচুই চব কথা ক'লেও শুৱাওঁ দে